এই ৰাতিখন তুমি কলম বিকি ফুৰিছা যে ক'ত ঘৰ তোমাৰ? আমলাপতি। আমলাপতি। কলম বিকিবলৈ তোমাৰ ঘৰত কোন কেনেকৈ আছে? চবেই আছে। চবেই আছে? তোমাক কলম বিকিবলৈ কোনে কৈছে? নিজে আহো আমি। নিজে বিকা। স্কুল যোৱা নাই? না। হা? স্কুল নাযাওঁ। কিয় স্কুল নোযোৱা? কি নাম? শিৱ। শিৱ কি? চেতিয়া। হা? চেতিয়া। চেতিয়া? অঁ, কলম কেইটকাকৈ বিকিছা? 10 টকা এটা। 10 টকা। কেইটা আছে ইয়াত কলম? কেইটা আছে কণ্টেইনাৰ কৰা। হিচাপ কৰি দিয়া। 1 2 3 4 5 6 7 8 9 10টা। 10 1 2 3 4 5 6 7 9 10 20টা আৰু এটা। হা? 20 আৰু এটা। 20 আৰু এটা মানে 21টা। এতিয়া তুমি কেইটকাকৈ বিকিছা কলম? 10 টকা কৰি এটা। 10 টকাকৈ বিকিছা? তোমাক কিবা এটা বেছিকৈ দিছোঁ দেই। তুমি ভালকৈ থাকিবা দেই। নম্বৰটো লিখি দি দিয়ক। নম্বৰটো লিখি দিম। মোৰ নম্বৰটো দি দিছোঁ, তুমি ঘৰত দি দিবা আৰু মোক কালি ফোন কৰিব ক'বা দিনত দেই। মই যাম তোমালোকৰ ঘৰলৈ। এইটো মোৰ নাম্বাৰ। তুমি ঘৰত গৈ পিনে মোক ফোন লগাই দিবা। ঠিক আছে? লগাবা নাই ফোন? লগাম। লগাবা? অঁ। অঁ, আৰু এতিয়া ঘৰলৈ যোৱা তুমি দেই। ঘৰটো কোনখিনিত তোমাৰ? এই আমলাপতি। তুমি যাব পাৰিবা নাই? অঁ, পাৰিম। হা? কিহত যাবা? অটোত যাম। অটোত যাবা? অঁ। লগত থৈ আহিম ব'লা তোমাক। অঁ, পাৰিম। পাৰিবা? অঁ। অঁ, যোৱাগৈ দেই। অঁ।